এছাৰ ছাৰ আছেনে গ'ল? নাই যোৱা। কিয়? কিবা বিশেষ আলোচনা এটা কৰিব লগা আছে নিজৰ বুলি। যি আলোচনা কৰা কিন্তু চাউণ্ডটো কমকে কৰিবা। মানে কথাবোৰ অলপ লাহে লাহে পাতিবা। বেছি চাউণ্ড নকৰিবা। মানুহজনে চাউণ্ডত গুৰুত্বটো বেছিকে কিয় দিছে? বাদ দিয়াহে। হেল্ল', তহঁতে কথাটো বুজি পোৱা নাই। বিয়াখন তহঁতে একমাহ পিছুৱাই দিলেনো কি হয়? যিখিনি মানুহক মাতিলি সেইখিনি মানুহক আকৌ ফোন কৰি মাতি দিলে হ'ল, সেইটোৱে কথা। পাকলি মই গ'লেহে নুশুন, DSP বাইদেউ ক'লেতো শুনিবি। বাইদেউ ক'ব তই ধৰি থাক ফোনটো। হেল্ল', মেডাম ধৰি দিয়কচোন। কি মোবাইলটো লওক না। আপুনি মাক কৈ দিয়ক বিয়াখন একমাহ পিছুৱাই দিবলৈ। এক মিনিট ৰ'ব। মা থানাই সেই DSP বাইদেউ কথা পাতে। কিবা এটা ক'ব আপুনি বিয়াখন একমাহ পিছুৱাই দিবলৈ কওক। কৈ দিয়ক একমাহ পিছুৱাই দিবলৈ কওক। হেল্ল' খুৰী, ভালে আছেনে বাৰু? হয়। আচ্ছা খুৰী, এটা কাম কৰক, বিউটি বিয়াখন আপুনি একমাহ পিছুৱাই দিয়ক। বাকলি চেছ। তই বিয়া পাতিছ? হয় ছাৰ। আপোনাক অভাৰটেক কৰিলো, বেয়া নাপাব। মুখত অলপ লেকাম ৰাখি কথা কবি। মোৰ বিয়াত কিন্তু আপুনি ডাঙৰকে সহায় এটা কৰিব লাগিব দেই ছাৰ। মই আপোনাক 20,000 টকা ধৰিছো আৰু আজীৱন সদস্য ধৰিছো। কি আজীৱন সদস্য? মানে মই মানুহ চাই আজীৱন সদস্য কিছুমান ৰাখিছো। তেওঁলোকক এটা হোৱাটছএপ গ্ৰুপ খুলি দিম। তেওঁলোকে বিপদে আপদে মোক গোটেই লাইফটো চলাই দিব লাগিব। তোৰ বিপদে আপদে? হয় ছাৰ। এখন তই কি বিয়া পাতিছ? ভালকে ছোৱালীৰ নাম নাই, ডেট নাই, এয়া বিয়া? সেইটোৱেতো মানে কিবা কাৰণবশতঃ দিয়া নাই আচলতে। হয় নেকি? হয় ছাৰ। কোপটো খোৱাৰ আগতে ইয়াৰ পৰা বাহিৰলৈ ওলাইছা। ইনচেমিলে বিয়া পাতিছো মই, ছোৱালীৰ লগত সংসাৰ কৰিম মই। এটা বিয়া খাবলৈ মাত্ৰ খাই আহিলে হ'ল। ছোৱালীৰ নামটোনো কেলে লাগে? হ'ল? হয়, তাকে গৈ থাকো নেকি। কিহৰ আলোচনা কৰিলাহে? বিয়াৰ। ছাৰৰ নেকি? ছাৰ মোৰ যাব লাগিব দেই। বেণ্ড পাৰ্টি থাকিব নেকি? কিয় নাথাকিব? বেণ্ড ভাল পাই ন? নাপাওঁ, বেয়া পাওঁ। বেণ্ড পাৰ্টি নামাতিলেহে বিয়াত যাম। আৰে ইনচেমিলে বিয়াত বেণ্ড নহ'লে বিয়া কেনেকে হ'ব? বিয়াত বেণ্ড বাজিলেহে পৰিৱেশটো সলনি হৈ যায়। কি শব্দ বেনৰ! কি হলে? আঠখিলীয়া শপত খাই কৈছো, মোৰ বিয়াৰ কথা কোৱা নাই, নেহাৰ বিয়াৰ কথা কৈছে। নামটো খেলি মেলি হৈ গ'ল বাইদেউ মুখত। বচা কেনেকুৱা কয়, বিশ্বাসে নকৰে। আঠখিলীয়া শপত মোৰ বিয়া নহয়। মই বাৰু ঘৰত নজনাকে কেলে বিয়া পাতিম? হেল্ল', মা শুনিছানে নাই? চেছ জয়ন্তনে ফোনে কাটি দিলে এতিয়া। আপুনি মানে মোক খাই পেলালে আৰু। হৈছে কি বিউটি? দাদা 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 গ'লেই নেকি? পানী আনকে যা। দাদা দাদা আছেনে জীয়া? দাদা বহকচোন। কি হ'ল? টোপনিডাল বেছি যেন পাওঁ। কি হৈছে মোৰ? গোটেই কলা মলা দেখি গলো যে। এতিয়া ঠিকে আছেনে? আছো আছো। একচুৱেলি ছাৰ দাদাৰ হৈছে কি মানে? ইমানকে চিঞৰিছে। চিঞৰিছো? কেতিয়া চিঞৰিলো? 1 মিনিট আপুনি বহকচোন, বহক। চেষ্টো নাইকিয়া হৈ গৈছে মোৰ। দাদাক ধৰিব লাগিছিল ছাৰ। হঠাৎ আপুনি গেষ্টৰ লগত এনেকুৱা ব্যৱহাৰ এটা কিয় কৰিলে? একো কথাই নকবি তই। একচুৱেলি কথাটো কি মানে ছাৰ? চাউণ্ডক লৈ তেখেতৰ কিহৰ প্ৰব্লেম? চাউণ্ডক লৈ তেখেতৰ কিহৰ প্ৰব্লেম? বাপৰে, জমৰ দৌৰা-দৌৰি পৰা কৰিয়া যেন লাগিছে দে। বাপৰে। দাদা প্লিজ বেয়া নাপাব দেই।
স্যার বেশি ভলিউম থকা মানুহ ইয়াত আহিব নিদিব দেই কেতিয়াবা হাই সাউন্ডত মৰিয়েই থাকিম প্ৰভু কৃষ্ণ কৃষ্ণ এইবাৰ এইটো কি জেগাত সোমালোহি হতনিয়াৰ বিউটি হৈছে কি কথাটো মেডাম আপুনি যে ঘৰত ভুলকে ক'লে যে বিউটি বিয়াখন একমাহ পিছুৱাই দিব লাগে এতিয়া ঘৰত ভাবিছে যে মই কাৰোবাৰ লগত ঘৰত নজনাকে গুচি যাব খুজিছো ভগৱান চোৱাচোন মোৰ মুখৰ পৰা নেহাৰ নামটো কেনেকে নোলোৱাকে থাকিল ৰাম আপুনি ক'ব লাগিছে নেহাৰ বিয়াখন একমাহ পিছুৱাই দিয়ক বিউটি বিয়াখনৰ কথা এতিয়া ভবাই নাই হ'ব হ'ব তুমি ফোনটো আকৌ এবাৰ লগাই দিয়া মই খুৰীৰ লগত আকৌ এবাৰ কথা পাতিম এইবেলি কিন্তু ভুল নকৰিব দেই বাইদেউ নকৰো হেল্ল' মা শুনচোন বাইদেউ কথা পাতিব তই ফোন নাখালিবি মই নাপাতো বোলো বাইদেউ পাতিব ভালকে পাতিবি বাইদেউৰ লগত খুৰী ৰ'ব মোৰ ভুল এটা হৈ গ'ল আপোনাৰ কথাখিনি কোৱাত মই আচলতে আপোনাৰ সদ্যহতে নেহাৰ বিয়াখন পিছৰ কথাহে কৈছো নাই কি কৈছে হয় হয় বিউটিৰ বিয়াখন মই পিছৰ কথা কোৱা নাই নহয় এতিয়া নতুন বছৰ বুলি আপুনি কিন্তু খানাটো খুৱাব পাৰিছে পুৰণা বছৰটো দুখত তই এসাঁজমান লঘোণ দিলি নে লঘোণ আকৌ কিয় দিছো মই কিয় খানা খুৱাব লাগে আপুনি কিন্তু খুৱাব পাৰিছে চা তইতো খানা এটা খুৱাব পাৰ মই খুৱাব পাৰিছো কিয় নোৱাৰে মই এনে থানা গোটেইখিনি মানুহৰ কাৰণে টোটেলকে কেজি মাংস লাগিছে টোপেল ভালকে খাবলৈ 3 কেজিমান লাগিব 3 কেজি দি হৈ যাব আলু চালু দি মিলাই দিম আৰু আচ্ছা মাংস দায়িত্ব মোক বাকী দায়িত্ব আপোনাৰ পইচা অল দ্য বেষ্ট এইটো কথা নকৈছে খানা জনবস্তু চলিবনে মাংস থাকিলে অকণমান ব্যৱস্থা কৰিব লাগিব আচ্ছা ক'ৰ পৰা আনিব এই মাংস ৰাস্তাত পৰি থকা মাল নুঠালেই হ'ল আৰু When I was class in VI or VII 6 and 7 yeah VI উফ ইংলিছ মই গাখীৰৰ দৰে বগা আছিলো মেম যাবলৈ লৈছো কালে যাম কি তৰং নোকোৱাকে সেইটো কনা কলে যাম যা থ মাথা গৰম কৰিব নালাগে কিনো চাওকচোন কি হ'ল এতিয়া নহয় আপুনি অকল নেহাৰ বিয়া কথাটোহে ক'ব লাগিছিলে পিছৰ লাইনটোনো কেলে লগাই দিলে কিনো লগালো মই আপুনি যে ক'লে বিউটিৰ বিয়া পিছৰ কথা এতিয়ালৈকে ভবাই নাই সেইডালনো কেলে ক'ব লাগে আৰে তুমি দেখোন মোক কৈছা তোমাৰ বিয়াখন পিছুৱাই দিবলৈ বাকলি মই মোৰ বিয়াখন পিছৰ কথা কোৱাই নাই মই ক'লো যে মই মোৰ বিয়াৰ কথা ভবাই নাই মই ভুল বুজিলো জানা এটা কাম কৰা আকৌ এবাৰ লগাই দিয়া মই কৈ দিওঁ আকৌ এবাৰ খুৰীয়ে বুজি নাপায় আৰু যিমানখিনি বুজালে সিমানখিনি আতিছেগে হ'ব দিয়া আৰু একো নহয় কি কৰিবা এইবোৰ সৰু সুৰা কথা বুজিছা টেকি দিছি একো নহয় দিয়া বাকলি টেকি তেজি এতিয়া মাজুলী আকৌ বাকো ভাইটি ভালকে কাটিবি আকৌ আৰু পেটেটো চাইকে সেইটো কাৰণে হ'ব চিন্তা কৰিব নালাগে ঠিক আছে দে চাবি সেইটো চাবি মাংস আছেনে আছে 3 কেজি মান একদম হৈ যাব চাফা তুমি চিনি পাইছে আৰে তোমাকনো কিয় চিনি নাপাম বাৰু ঠিক হোৱা চিনি পাবলৈ এতিয়াহে সময় পাইছে এইখান আকৌ কি কৰিব তিনি কেজি মাংস এনে পাইছো
কিয় ঘূৰি ফুৰিছে এনে তোমাৰ পিছে পিছে আহিলো সৰু ল'ৰা ছোৱালী পিছে পিছে ঘৰ পুলিচৰ লগাই এনেকুৱা কেছ দিছো আপুনি যাবনে পুলিচ মাতে মই যাম পুলিচ মাতিব নালাগে যাম বাৰে বাৰে মোৰ পৰা ফালৰি কাটিব খুজিছে কেছটো কি আৰে ই আকৌ কলৈ গ'ল কি চাই আছে আপোনাক মোক কি চাইছে মেম আপুনি বাই বাৰ্থ হোৱাই নে হোমমেড হোৱাই মানে আপুনি জন্মৰ পৰাই হোৱাই নে আপুনি ঘৰতে ক্ৰীম চিম ঘঁহি পেলাই আপুনি হোৱাই থৈছে ক্ৰীম ঘঁহি মই কিয় বগা হ'ম কওকচোন বাই বাৰ্থ মোৰ কমপ্লেক্সন এনেকুৱা কিয়া আপুনি বিশ্বাস নকৰিব মেম মই বাই বাৰ্থে হোৱাইট আছিলো বাট ফৰ দ্য গিল্টি অফ মাই মাৰ্ডাৰ মই ব্লেক হৈ গলো ইটছ এ গ্ৰেট ট্ৰেজেডি অফ মাই লাইফ মানে আপোনাৰ মাৰ ভুল ন Yeah. When I was class in VI or VII. 6 and 7 Yeah. VI উফ ইংলিছ মই গাখীৰৰ দৰে বগা আছিলো মেম এপলৰ দৰে ৰঙা আছিলো আৰু বহুত মানুহেতো মোৰ কাণৰ এই লতিটোক চেৰি বুলিয়ে ভুল কৰিছিল বেয়া লাগিছে পাই এতিয়া ক'লা জামুক হৈ গ'ল বাৰু মেইন কথাটো কওক Ma'am, when I was in class 6 or 7, মোৰ পেটৰ অসুখ হৈছিল মেম খুব বেয়াকে 1 week মই বেড ৰেষ্টত আছিল তেতিয়া মায়ে মোক কলাখাৰ খুৱাই দিলে আৰু তেতিয়াৰ পৰাই মোৰ গাৰ ৰং কলাখাৰৰ নিচিনা ক'লা It's a great tragedy for me and my life tragedy of my color মায়ে আপোনাৰ কলাখাৰ খোৱালে আৰু আপুনি ক'লা হৈ গ'ল ফাষ্ট মানে মাইকী মানুহৰ এই উচাপ মাৰি যোৱা স্বভাৱটো মোৰ আকৌ মৰম লাগে আচ্ছা মানুহটোৱে যদি থানাৰ কিবা অপকাৰ কৰে ৰেছপন্সিবিলিটি কোনে ল'ব একৰ্ডিং টু চিনিয়ৰিটি আপুনিয়ে ল'ব লাগিব ইফ যদি আপুনি নাথাকে মেডাম থাকে তেতিয়া সেই ৰেছপন্সিবিলিটিটো মেডামে ল'ব লাগিব এইটো মোৰ পইণ্ট অফ ভিউ Shut up. আজি দেখোন ছোৱালীজনী অহাই নাই সোনকালে গ'ল নেকি মইতো ৰাতিপুৱাৰ পৰাই ৰৈ আছো নাই কাকচ নাই নামটো কি ছোৱালীজনী কোন ছোৱালী তুমি যালৈ বাট চাই আছা কোৱা নামটো কোৱা ঠিক আপুনি ধুমকেতুৰ নিচিনা মাজে মাজে ক'ৰ পৰা আহি ওলাই আহি নাজানো আৰু কামত বিজি থাকো যে জানো আপুনি কি কাম কৰে হ'ব এই হাতৰ এতিয়া ভাঙি থাকিব নালাগে শুনক মই ইম্পৰ্টেণ্ট কথা এটাত আহিছো আপুনি গাড়ী এখন লোৱা কথা আছিল নহয় ল'ম মই পাইছো ল'বতো কণ্ডিশ্যন টিপ টপ খালি কাগজ নাই হ'ব কিয় তোৰ গাড়ী যে আপুনি চুৰি গাড়ীখন নাই আপুনি সাহস কেনেকে পালে পুলিচক মই শুনক না একো প্ৰব্লেম নহয় বহকচোন খংটো এনেকে উঠাই ৰেজিষ্ট্ৰেশ্যন কেতিয়া ৰেজিষ্ট্ৰেশ্যন এই মানুহজনী ইয়ালৈ কিয় আহে খাটনিয়াৰ লগত ভাল মেডাম মানুহজনী কিবা এটা ভাল নালাগে জানে মোৰ হয় চাব কিন্তু খাৰগৰীয়া এই মানুহজনে যদি কিবা এটা গণ্ডগোল লগাই নহয় ইহঁতক কিন্তু মই কাকো সোধাই নেৰো ঠিক আছে মেম মই খাটনিয়াৰক কৈ দিম নাই এইটো কথা নহয় আপুনি কথাটো বুজা নাই খাটনিয়াৰ
কি বুজিব লাগে হে কি বুজিব লাগে মই এজন সৎ আৰক্ষী বিষয়াক আপুনি চুৰি গাড়ী বেচিবলৈ ওলাইছে আপুনি বিষয়া নি কৰ্মচাৰীটো বেচিব কিয় বেচিছো নেকি মই কথাটো কৈছোহে মই তাকে কৈছো ক'ব কিয় আপুনি ল'লে ল'ব নল'লে নাই মই জাষ্ট লিংকটোহে দিছো লিংক কিয় দিব আপুনি মোক হে লিংক কিয় দিব আপুনি ইউ ডোন্ট নো ইটছ এ ক্ৰাইম আই পুট ইউ লক আপ এণ্ড জেল ইউ ডা নো আতনিয়াৰ গৈছো আহি আছো এনেই হাল্লা কৰি থাকে